हेलो एवरीवन मो अन्यता भिडिओ সকলোকে স্বাগতম জানাইছো। আজি মই বনাব লাইছো বইল ফিশ। তাৰ বাবে মই এতিয়া ইয়াত দিছো আধা লিটাৰ পানী। মই কচু এটো সাইজত কাটি লৈছো। বেছি ডাঙৰ কৰা নাই বেছি সৰু কৰা নাই মিডিয়াম সাইজত কাটি লৈছো। এতিয়া এইখিনি মই आधा हिजाলৈকে বইল কৰি লম। কম পৰিমাণে নিমখ দিছো। এতিয়া মই এইখিনি কভাৰ লগাই কচুখিনি আধা হিজালৈকে বইল কৰি লম। কচুখিনি মোৰ আধা হিজি গৈছে। সেইভাবে মই এতিয়া ইয়াত দি দিম মাছ কেপিস। এটা ডাঙৰ সাইজৰ বিলাহী লৈছিলো মই এনেকৈ দীঘলে কাটি লৈছো। আদা নহৰু আৰু কেঁচা জলকীয়া মই ঠেঠেলিয়াই লৈছিলো এয়া দি দিছো। পকা জলকীয়া হলে বেছি ভাল, কালাৰটো বহুত ধুনীয়া আহে। মোৰ ওচৰত যিহেতু নাই মই সেইভাবে এনেকৈ দিছো। আৰু অলপ দিম ধনিয়া পাত। আগত যিহেতু নিমখ দিয়া আছিলে সেইবাবে মই একেবাৰে প্ৰয়োজন হয় যিমান দৰকাৰ হয় মই দি দিছো নিমখ। আৰু এতিয়া কভাৰ লগাই ভালদৰে সিজিব দিম। মোৰ দেখিছেনে কচুখিনি ইমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই কচু অলপ এনেদৰে ভাঙি দিম। ভাঙি দিলে খাবলৈ বেছি সোৱাদ হয়। মাছখিনিও ভালদৰে সিজি গ'ল। এয়া মোক কমপ্লিট হৈ গৈছে বইল ফিশ। আপোনালোকে যদি খোৱা নাই এনেদৰে কচু দি এবাৰ খাই চাবচোন, খাবলৈ বহুত সোৱাদ হয় আঞ্জাখন।